নমস্কাৰ বন্ধু বান্ধৱীসকল, দিনটোৰ ২৬টা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰটো হৈছে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বৰ্ষ। ভাৰ্চুৱেল কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে পালন কৰিলে প্ৰথমটো কাৰ্যকালৰ বৰ্ষ। ২ নম্বৰটো হৈছে ৬ জুনৰ পৰা এয়াৰ ইণ্ডিয়া সকলো বিমান যাত্ৰাত যাত্ৰীৰ মাজত এখন আসন খালী ৰাখিবলৈ নিৰ্দেশ। উচ্চতম ন্যায়ালয়ে সোমবাৰে দিলে এই নিৰ্দেশ। ৩ নম্বৰটো হৈছে পাকিস্তানৰ নতুন ষড়যন্ত্ৰ। জম্মু কাশ্মীৰৰ সেনাই সোমবাৰে ধৰে চোৰাংচোৰাই এটা পাৰ চৰাই। ৪ নম্বৰ খবৰটো ভাৰত নেপালৰ মাজত সম্বন্ধৰ অৱনতি। ভাৰতীয় জলসেনাৰ সেনাধ্যক্ষ মুকুন্দ নৰৱাই নেপালক অপমান কৰাৰ অভিযোগ নেপালৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ। ৫ নম্বৰ খবৰটো হৈছে মহাৰাষ্ট্ৰত চৰকাৰে সোমবাৰে জাৰি কৰে নতুন গাইডলাইন। বিমানেৰে বহিৰাজ্যৰ পৰা যোৱাসকল ১৪ দিন কোৱাৰেণ্টাইন থকাটো বাধ্যতামূলক। ৬ নম্বৰ খবৰটো বিহাৰত আবদ্ধ পুনেৰ পৰা অহা অসম অভিমুখী বিশেষ শ্ৰমিক ৰেল। দেওবাৰৰ পৰা বিহাৰত আবদ্ধ হৈ আছে এই ৰেলখন। ৭ নম্বৰ খবৰ ৰাজ্য চৰকাৰে শ্ৰমিকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। এই মন্তব্য কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ৮ নম্বৰ খবৰটো ঈদত প্ৰথমবাৰলৈ অনুষ্ঠিত নহ'ল সমূহীয়া নামাজ। সোমবাৰে ঘৰে ঘৰে নামাজ আদায় কৰিলে মুছলমান লোকসকলে। দিল্লী গাজিয়াবাদ সীমান্ত সম্পূৰ্ণ কৰা হৈছে চিল। স্বাস্থ্য বিভাগৰ ৰিপৰ্টৰ পাছত প্ৰশাসনে লয় এই সিদ্ধান্ত। ১০ নম্বৰ খবৰ উত্তৰাখণ্ডত সোমবাৰে ৪০গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা ৩৫৭লৈ বৃদ্ধি। ১১ নম্বৰ খবৰ হিমাচল প্ৰদেশত বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা দুগৰাকী মহিলাৰ সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সংখ্যা হিমাচলত ৫লৈ বৃদ্ধি। ১২ নম্বৰ খবৰ হিমাচলৰ ৩১ মে'লৈকে অব্যাহত থাকিব সান্ধ্য আইন। সোমবাৰে প্ৰশাসনে কৰিলে এই ঘোষণা। ১৩ নম্বৰ খবৰ জম্মু কাশ্মীৰৰ সৈনিক সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ ২ সন্ত্ৰাসবাদী নিহত। ১৪ নম্বৰ খবৰ বিশ্বনাথৰ দুখনকৈ গাঁৱত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ টাহ। ঢেকীয়াপতীয়াৰ আক্ৰমণত ধাৰাশায়ী হ'ল এজন লোক। ১৫ নম্বৰ খবৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়াললৈ লাভ কৰিব ৪ লাখ টকাৰ সাহায্য। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে কৰিলে ঘোষণা। ৰহাত সোমবাৰে সন্ধিয়া সংঘটিত এক ভয়ানক দুৰ্ঘটনা। ৰহাৰ খাইগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত সেই দুৰ্ঘটনাত নিহত হয় এজন লোক। ১৭ নম্বৰ খবৰ সনাতন ডেকা আৰু পৰাগজ্যোতি নিয়োগৰ পৰিয়াললৈ ২ লাখ টকাকৈ দিব ৰাজ্য চৰকাৰে। এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ১৮ নম্বৰ খবৰ ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে কৰোনাৰ সংক্ৰমণে। সোমবাৰৰ দিনটোত কৰোনা আক্ৰান্ত হৈছে ১৩৭ জন লোক। ১৯ নম্বৰ খবৰ কৰোনাই সৰ্বাধিক আক্ৰমণ কৰা বিশ্বৰ ১০খন দেশৰ তালিকাত সোমাল ভাৰত। বৰ্তমানলৈকে ১,৪১,০০,০০০ৰো অধিক লোক আক্ৰান্ত। ২০ নম্বৰ খবৰ কামৰূপ জিলাৰ হাজোৰ সনাতন ডেকা নামৰ লোকজনৰ নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে নিশা সনাতন ডেকাৰ হত্যাকাণ্ডত জড়িত ফাইজুল হক আৰু ইউছুফ আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত সোমবাৰে গ্ৰেপ্তাৰ হয় আব্দুল জালিল। ২১ নম্বৰ খবৰ চাবুৱাত পৰাগজ্যোতি নিয়োগ নামৰ লোক এজনক নৃশংসভাৱে হানি খুচি হত্যা। লোমহৰ্ষক হত্যাকাণ্ডত জড়িত কেইবাজনো লোককো কৰা হৈছে গ্ৰেপ্তাৰ। ২২ নম্বৰ খবৰ নিজামুদ্দিনৰ মাৰকাজৰ ঘটনা। মৌলানাৰ লগতে দূৰ সম্পৰ্কীয় সকলো লোকক পাছপোৰ্ট কেনচেল কৰিছে চৰকাৰে। ২৩ নম্বৰৰ খবৰ দেশৰ এগৰাকী তাৰকা নাইকিয়া হ'ল। প্ৰাক্তন হকী খেলুৱৈ বৰবীৰ সিঙৰ মৃত্যুত এইদৰে শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৪ নম্বৰ খবৰ ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি। সোমবাৰেও পানীত ডুবিল বিভিন্ন অঞ্চল। ২৫ নম্বৰৰ খবৰ হাজোৰ মহানকুছিৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়া হৈছে। সনাতন ডেকাৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া। ২৬ নম্বৰ খবৰ মে'ৰ পৰা অক্টোবৰলৈ নাপায় দৰমহা। কৰোনাৰ আতংকৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বৰ্তমানলৈকে কৰোনা পজিটিভৰ সংখ্যা হ'লগৈ ৫৯৫। আজিৰ দিনটোৰ এই ২৬টা খবৰ আপোনালোকক মই জনাই দিলোঁ। ধন্যবাদ। জয় অসম।